নমস্কাৰ, মই বংকিম শইকীয়া। আজি বহু বিৰতিৰ মূৰত এই ভিডিঅ'টো দিবলৈ ওলাইছোঁ আৰু এইটো ভিডিঅ'লৈ মই বহুত এক্সাইটেড আৰু এইটো এটা বহুত স্পেচিয়েল ভিডিঅ'। এতিয়া বৰ্তমান মই আছোঁ বেলতলা বজাৰত এগৰাকী আইতাৰ ওচৰত আৰু বহুত আইতাক মই এটা লগ পালোঁ, ককাক লগ পালোঁ। আজি ভিডিঅ'টোৰ আচল কথাটো এইটো হৈছে যে বহুতে হয়তো কয় যে বেলেগৰ কষ্ট বুজি পাওঁ, এওঁলোকে দিনৰ দিনটো বহে। আইতালোকে কেতিয়া আহে? ৰাতি আহে। ৰাতিপুৱা 6টা বজাত আহিছে। 6টা বজাত আহিছে। ক'ৰ পৰা আহিছে? সোণাপুৰৰ পৰা আহে আৰু গাড়ীত থৈ যায় আৰু এইবিলাক নিজে কৰিব লাগে। নিজে কৰিব লাগে। এতিয়া আপুনি কেইটালৈকে থাকিব আজি? এতিয়া 7টালৈকে থাকিম। 7টালৈকে থাকিম। আচ্ছা, তো 7টালৈকে মোৰ ফালৰ পৰা যে যোৱা নহয়, মই আজি আপোনাক সহায় কৰি দিম গোটেইখিনি বস্তু চেল কৰা। ঠিক আছে? আপুনি খালি শিকাই দিব, মই বেচিম। আপুনি মোক একো দিব নালাগে, মই আপোনাৰ ফালৰ পৰা কিবা এটা দিম। আৰু আপোনাৰ এইখিনি বস্তু আমাৰ অসমৰ মানুহখিনিয়ে যাতে দেখক যে আপুনি কিমান কষ্ট কৰে ইয়াতে। ৰাতিপুৱাৰ পৰা আজি গধূলিলৈকে আপুনি বহিব আৰু তাৰে ভিতৰত আপুনি আজি দেখিলে এগৰাকী মানুহ আহি পেলাই আপোনাৰ কোমোৰাটো লৈ গ'ল, কিন্তু দামটো কমকৈ দিলে। কিন্তু সেইজন মানুহে যদি বেলেগ ব্ৰেণ্ডেড দোকানত যায় একদম কমকৈ নিদিয়ে, হয় নাই? কিন্তু আপুনি দিয়ে। সেইকাৰণে কৈছোঁ যে আপুনি যদি এনেকুৱা বজাৰ কৰিবলৈ আহে, এখেতৰ বহুত কষ্টত ইয়ালৈ আহে, প্লিজ বাৰ্গেন নকৰিব, কাৰণ ব্ৰেণ্ডেড দোকানত গৈ পেলাই আপোনালোকে বাৰ্গেন কৰিব নোৱাৰে। প্লিজ ইয়াতো নকৰিব। আজি সেইবাবে এওঁলোকে কেনেকুৱা ফিল কৰে গোটেই দিনটোত, সেই বস্তুটো মই ফিল কৰিব বিচাৰিছোঁ। আৰু সেইবাবে গোটেই দিনটো আজি এওঁলোকৰ লগত মই বহিম। এতিয়াৰ পৰা ৰাতিপুৱা 9টাৰ পৰা প্লিজ যেতিয়ালৈকে বাইদেউ বহে তেতিয়ালৈকে মই ইয়াতে বহিম আজি। ঠিক আছে বাইদেউ? এতিয়া আপুনি খালি কৈ দিয়ক কি কি বস্তু বেচিছে। এইটো হ'ল আপোনাৰ খাৰ নহয় জানো? এইবিলাক ঘৰত বনোৱা? ঘৰত দিব। খবৰ কেইটকাকৈ বেছি দিয়ে? 50 টকা। আৰু বেছিব 50 টকা দিম। ঠিক আছে। আৰু এইটো ঘৰৰ লাভ 30 টকা বিকিব লাগিব। এইটো 20 টকাত বেছি? ঠিক আছে। এইটো 20 টকা, এইটো 50 টকা। আৰু এইটো মানিমুনি নেকি? এইটো মানিমুনি নহয়, এইটো জিলমিল শাক। জিলমিল শাক। এইটো 20 টকা বিকিব লাগিব। এইটো 20 টকা, 50 টকা। ফাৰ্ষ্ট হৈ গৈছে বহুত। আৰু এইটো কোমোৰা? এইটো 50 টকা বিকিব লাগিব। 50 টকা। ঠিক আছে। 50 টকা, 20 টকা, 20 টকা, 50 টকা। আৰু এই মাছ? 50 টকা চব। 100 গ্ৰাম 50। 100 গ্ৰাম 50 টকা। আৰু এইটো? এইটো 100 গ্ৰামৰ 70 টকা। 100 গ্ৰামত বাৰু 60 টকাই দিলোঁ। নে 70 টকাতে বেছি? আৰু আপোনাৰ এয়া হ'ল কি চাউল? এইটো জহা চাউল 80 টকা। জহা চাউল 80। আচ্ছা। আৰু বৰা চাউল 70 টকা। বৰা চাউল 70 টকা। আৰু সেই চুঙত কি আছে? এইটো কি বস্তু? শুকতি মাছ। এইটো যে মাছৰ এই মাছটো আপুনি ভিতৰত সোমাই। আচ্ছা, কিমানকৈ বেচিছে? 100 টকা। 100 টকা। আৰু কচু কেনেকৈ দিম? কচু 10 টকা। এক মুঠি? দিয়ক, আজি আপোনাৰ গোটেই বস্তু চেল কৰা। বাইদেউ চাউল বঢ়িয়া পাব, লৈ যাওক। বাপৰে বাপ, মই বিচাৰি কৰিব পৰা নাই যে এখেতৰ 75 বছৰতকৈ বেছি হৈছে, এতিয়াও ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইয়াতে সোণাপুৰৰ পৰা আহে আৰু বস্তু বেচে। আচৰিত নহয়নে? এতিয়া ৰাতিপুৱা আহিছে 9টা। আজি মোৰ প্লেন ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি যেতিয়ালৈকে আইতা বহে, আইতাই কৈছে 6টা বা 7টামানলৈকে আইতা বহিব, তেতিয়ালৈকে মই বহিম আৰু যিমানখিনি মই পাৰোঁ আইতাৰ গোটেইখিনি বস্তু আজি চেল কৰিম। আমি ইমান দেৰি বহিলোঁ, আইতাৰ এতিয়ালৈকে নামটো সোধা নাই। আইতাৰ নামটো? লোকেশ্বৰী বড়ো। লোকেশ্বৰী বড়ো। আইতাই কৈছে, মই সুধিছোঁ আইতাক যে আইতা ভাগৰ লাগে নাই? আইতাই কৈছে ভাগৰ লাগে, তথাপি পেটৰ কাৰণে কৰিবলগীয়া হয়। আইতাই বহুত কষ্ট কৰি আছে। মই আপোনালোকক এইটোৱেই অনুৰোধ জনাইছোঁ, যেতিয়া আপোনালোকে এনেকুৱা লোকেল আমাৰ আইতাহঁতে বস্তু বেচে তাতে যাতে বাৰ্গেন নকৰে আৰু যিমানখিনি সোধে এটলিষ্ট সেইখিনি দিবলৈ যাতে চেষ্টা কৰিলোঁ। ধন্যবাদ। 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 আজি মোৰ ফাৰ্ষ্ট বহনি। কেজি 5 কেজি লাগিব ন আপোনাক? পিন্ধি যাব দিয়ক। আছে নাই আপোনাৰ? আৰু আছে নাই? বৰা চাউল 325 টকা বাইদেউ। 325 টকা। প্ৰথম চেল। অঁ ধন্যবাদ। আজি লৈ যাওক কিবা এটা। আজি মই দোকানত গৈছোঁ। আজি এখেতৰ হৈ মই চেল কৰাই আছোঁ। আজি বোলো আইতাৰ চেলখিনি মই কৰোঁ। আহিব।
মোৰ 2 নম্বৰ চেল বাইদেউ 325 টকা ফুলিয়ে জানো আমাৰ আইতা আজি জাষ্ট প্ৰথম লগ পাইছোঁ ইমান মৰম লগা আইতা সুধিছে তই ভাত খালি নে চাহ খাবি কৈছে নাই নাই আইতা খাম আইতা কৈছে নাই ভাতটো খাই দি বেয়া হৈছে মৰম যিটো আপুনি বেলেগত নাপায় আমি গৰীব মানুহ কিন্তু ধনী মানুহ মৰম নকৰে আমি গৰীব মানুহ খুব মৰম থাকে আমাৰ মানুহৰ বহুত মৰম মই ল'ম চাব দেই আমি এতিয়ালৈকে কেইগৰাকী কাষ্টমাৰ পালোঁ 5গৰাকী হ'ব চেল হ'ব আইতা ইমান মৰমীয়াল আইতাই কৈছে কিবা এটা লৈ যাবি দেই লাউটোকে লৈ যাবি তই পগলা হৈ যায় এটা এপিছড যদি 20 হয় নহয় ইউটিউবত মই ওলাই দিব লাগে পিছদিনা মই মাক দিব লগা পিছে তুমি ইয়াত কিয় বহি আছা মই আজি মানে ছ'চিয়েল কজৰ কাৰণে বাইদেউৰ দোকানখন মই বহি চেল কৰিছোঁ হয় নেকি বঢ়িয়া ভালৰ কথা পৰাই দিওঁ আপুনি আইতা দোকানৰ পৰা কিবা এটা লৈ লওক কিবা এটা লৈ লওক আইতা দোকানৰ পৰা কি খাব ৰঙালাও খায় কচু খায় খাৰ খায় আপুনি এইটো কি বুলি কয় কি মাছ আছে কি আছিলে ঝিলমিল শাক খায় ভাতটো খাওঁ বাৰু ঝিলমিল শাক তুমি এটা কাম কৰা কচুকে দি দিয়া ৰ'বা দেই পইচা তেওঁ বেগ তেওঁৰ ওচৰতে আছে মই আনিছোঁ অঁ কচু কিমান কেইটকা 10 টকা বৰষুণৰ প্ৰমোচন আইতাই কৰিছে 9টাৰ পৰা বহিলোঁ 9টাৰ পৰা এতিয়া 2:30 বাজিছে মানে 5.5 ঘণ্টা বহিলোঁ বহুতখিনি কাষ্টমাৰ আহিলে বহুত মানুহে চিনি পালে আইতাৰ বহুতখিনি চেল হ'ল যিখিনি কচু আছিলে সেইখিনি চেল হ'ল এতিয়া নতুনকৈ কচু ওলাইছে এতিয়া আমি গধূলিলৈকে যিমানখিনি পাৰোঁ আইতাৰ গোটেইখিনি চেল কৰিম আৰু মই ভাবিছিলোঁ কষ্ট হ'ব আজি ইমান ৰ'দ নাই কাৰণে চাগে ইমান কষ্ট হোৱা নাই কিন্তু মোৰ বিৰাট ভাল লাগিছে কাৰণ আইতাই একবাৰ নাতি বুলি পেলাই বহাই লৈছে মোক লগত কি খাবি চাহ খাবি ভাল লাগিছে মানে চিৰিয়েলটো চাই মানে দেখা পাই আহিছিলোঁ ওচৰতে আপুনি বৰষুণ চিৰিয়েলটো কৰা নাই মানে সদায় দেখাব পাৰিবা গোটেইখিনি মাছ আছে কিন্তু এইটোৰ লগত হয়তো খাৰ নহ'লে কচু লগত বনাওঁ কচু আছে কচু নহ'লে কচু লৈ লোকেল কচু 10 টকা হেৰি হ'লে কচু হ'লে বেছি ভাল এতিয়া বেলেগ এইবিলাক বনাইছ এনেকৈ কচু আদা নহৰু মিলাই পেলাই এইটো কম নকৰা পুৰা 100 টকাই ভাল পাব লৈ লওক ভাল পাব কেজি লাগিব ৰাতিপুৱা 9টাৰ পৰা এতিয়া আবেলি 3:30 বাজিছে বিশেষ একো কষ্ট হোৱা নাই অলপ ভোক লাগিছে কিন্তু মই এইটো ভাবোঁ যে এইখিনি সময়ত ঠাণ্ডা বতৰৰ কাৰণে ইমান বেয়া লগা নাই কিন্তু যেতিয়া গৰম হ'ব জুন জুলাই আগষ্টত সেইখিনি সময়ততো চাগে বহুত কষ্ট হ'ব কাৰণ ইয়াতে ফুল গৰমত ইয়াতে আইতাহঁতৰ কাৰণে মই কিবা ল'ম বুলি ভাবিলোঁ পিজ্জা বা বাৰ্গাৰ বা জয়নগৰ চাৰিআলিৰ ওচৰত ক'তো পিজ্জা বাৰ্গাৰ নাই চ' ফাষ্ট ফুড আৰু সেইকাৰণে মই ভাবিলোঁ মিঠাই লৈ যাওঁ আইতাহঁতৰ কাৰণে ইয়াতে মিঠাই এখন পাইছোঁ ইয়াতে যি পাই লৈ যাওঁ ইয়াৰ পৰা আৰু এই আইতাসকলৰ কাৰণে লৈছোঁ মিঠাই আৰু চিংৰা এতিয়া আইতাহঁতৰ ওচৰত যাম ব'লক
ৰাতিপুৱা 9টাৰ পৰা এতিয়ালৈকে অলপ ভাগৰ লাগিছে, এতিয়া অলপ টোপনি লাগিছে, কিন্তু ষ্টিল এক্সাইটিং বেছি আছোঁ বস্তু। এই যে এইটো কি বুলি কয়, এইটো যে আনিছিলে ওখকৈ যে এইটো চুঙাত বহুত আনিছিলে, কিন্তু চুঙাত অলৰেডি বহুত বেচিলোঁ আৰু লাষ্ট এটা বাচি আছে। কচুখিনি আছে, হোপফুলি আজি ভিডিঅ'টো শেষ কৰাৰ আগে মানে গধূলি হোৱাৰ আগে সকলোবোৰ বিক্ৰী কৰি শেষ কৰিম। দাদা ভালনে? আপোনাৰ চিৰিয়েল সদায় চাই থাকোঁ। ফটো নহয় যিসকল মানুহে বৰষুণ চাই আছে, আম 110% চিয়'ৰ মই ইয়াতে বহি আছোঁ যে যিসকলে প্ৰথমে চাইছে ভাবিছে যে প্ৰথমে ইহল গেৰেজত কাম কৰিলে, ছেকেণ্ডলি ৰিক্সা চলাই আছে, এতিয়া নিশ্চয় এই শাক পাচলিৰ বেপাৰ কৰিছে, ইয়াতে দিছে 110% চিয়'ৰ ভাবিছে। এতিয়া গধূলি হোৱাৰ লগে লগে এটা প্ৰব্লেম বেছিকৈ আহিছে, সেইটো হৈছে মহ। সাংঘাতিক মহ আহিছে, মহে কামুৰিছে। এতিয়া এইটো বস্তু গম পাইছোঁ যে আইতাসকলে কিমান কষ্টত থাকে গধূলি হ'লে আগৰ কামোৰত, কিন্তু বেছি সময় নাই আৰু 5:18 হৈছে। আইতাসকলে গধূলি 7টামান বজালৈকে বা 6:30 বজালৈকে দোকানত থাকে, তেতিয়ালৈকে মই যিমানখিনি পাৰোঁ কৰি দি আছোঁ। অলমষ্ট শেষ হৈছেহি। এটা কচু অলমষ্ট গৈ আছে, কচুখিনি শেষ হ'লেই হ'ল, বাকী খাৰ চাৰবিলাক বেয়া নহয়। সেইখিনি চেল কৰি পেলাই আই থিংক হ'ব। কলাখাৰ 50 টকা। ৰাতিপুৱা 9টাৰ পৰা এতিয়া গধূলি 6:30 বাজিছে, মানে আপোনাৰ গধূলি 7টা বাজিলে আৰু আমাৰ আইতাই দোকান সামৰিলে। আইতাক অলপ সহায় কৰি দিলোঁ, গাড়ীখন আহি পাওঁতে অলপ দেৰি হ'ব। আজি এই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো আছিলে মোৰ যে আইতাহঁতে যিমান কষ্ট কৰে, সেই কষ্টটো যাতে ময়ো ফিল কৰোঁ। আপোনালোকে এই ভিডিঅ'টো যদি আপোনালোকে দেখে আৰু বুজি পায় যে তেখেতসকলৰ কষ্ট কিমান কৰে, আৰু লগতে সেইটো বুজি পাইছোঁ ভালকৈ যে ভিডিঅ'টোৰ শেষত যে জীৱন যদি আপুনি ভালকৈ পাৰ কৰিব লাগে, কষ্ট বহুত আছে হয় নাই? তাকে বহুত বহুত ধন্যবাদ। আৰু লগতে মই নাতিক অলপ চব্জি দিছোঁ, কেতিয়াবা আৰু যেনিবা আৰু এতিয়া দেখা পাওঁ আৰু আকৌ দেখা পাব। মোৰ নিজা আইতা নাই, তো সকলো ইয়াতে যিমানবিলাক আছে সকলোবোৰ আইতাই হয়। আৰু আপুনি যিমান কষ্ট কৰিছে তাৰ বাবে মোৰ জাতিবৰ পৰা নমস্কাৰ, তাকো লগ পাম। এইখিনি কৈ আজি ভিডিঅ'টা সামৰণি মাৰিছোঁ। বহুত বহুত ধন্যবাদ। জয় আই।